মুখ্যমন্ত্ৰীজন তেওঁৰ নিজৰ ঘৈণীয়েকৰ কাৰণে হ'ল নেকি সেই প্ৰশ্ন আহিছে আমাৰ পোনপটীয়া কথা যে চ'ৰ্চ অফ ইনকাম তেওঁ কেনেকৈ পইচা আহৰণ কৰিছে টকা কেনেকৈ গোটাইছে মাটি সম্পত্তি কেনেকৈ ক্ৰয় কৰিছে বা বিভিন্ন টেলিভিশ্যন যিবিলাক চেনেল আছে সেইবিলাক যে নিজৰ নামত লৈছে বেলেগৰ নামত থকাবিলাকো নিজে ক্ৰয় কৰিছে গতিকে সেইবিলাকক লৈ আমি ডেফিনেটলি আচলতে তেওঁৰ এই সম্পত্তি আহৰণৰ ক্ষেত্ৰত টকা যে ইমান বাঢ়িছে তেওঁৰ সেই ক্ষেত্ৰততো অনুসন্ধান কৰিব লাগিব দেই নগাঁৱৰ দাৰিগজিত যি তেওঁ 100 বিঘা মাটি ক্ৰয় কৰিছে সেই তথ্য আছে মোৰ লগত আপোনাৰ এই শেহতীয়াকৈ মাজুলীত তেওঁলোকে নীতি বহিৰ্ভূতভাৱে যি মাটি ক্ৰয় কৰিলে সেই মাটিৰ আমাৰ তথ্য পাতি আছে সেই মাটিৰ ডাক নম্বৰ আছে আমাৰ লগত কাৰ পৰা ক্ৰয় কৰিছিলে সেইবিলাক তথ্য আমাৰ লগত আছে আৰু বাকীখিনিতো চকুৰ সন্মুখত আপোনালোকৰ সন্মুখতো আছে তেওঁৰ কেনেকৈ প্ৰাইডিষ্ট এণ্টাৰটেইনমেণ্টৰ অধীনত কিমান টিভি চেনেল আছে আপোনালোকে দেখি আছে খ্ৰীষ্টান বস্তুত সেইবিলাকতো দেখি আছে আৰু আপোনালোকে উজনি অসম গ'লে দেখিব যে আপোনাৰ বাগানবিলাক দেখিবই বাগান আছে তেওঁ চানমাৰী চাহ বাগিচা তিনিচুকীয়াত আছে তাৰপাছত আপোনাৰ টেঙাখাটাত আছে তাৰপাছত আপোনাৰ এই কাজিৰঙাত আছে গতিকে সেইবিলাকতো এনে দেখিয়ে আছে মানুহে গতিকে অগাধ সম্পত্তিৰ মালিক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তেওঁৰ পৰিবাৰ তেওঁৰ পুত্ৰ হৈছে গতিকে গোটেই অসমখন মানে হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকৰ হ'ব নেকি বাৰু এতিয়া সমগ্ৰ অসমৰ ৰাইজে কমপ্লেইন কৰিছে আমাৰ কিয় নাই আপোনাৰ কিয় আছে সেই প্ৰশ্নটো আহিছে আৰু তেওঁৰ মানে কি হাজবেণ্ড যেতিয়া মুখ্যমন্ত্ৰী হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছতহে সাংঘাতিক ধৰণে আপোনাৰ সম্পত্তিৰ তালিকা বাঢ়িছে আজি উজনি অসমত সাংঘাতিক ধৰণে তেওঁলোকে নিজৰ নামত বাগানবিলাক ক্ৰয় কৰিছে আৰু চৰকাৰে বোলে বাগান চলাব নোৱাৰে ইতিমধ্যে বেচিবলৈ সিদ্ধান্ত লৈছে 8টামান বাগান গতিকে এনেকুৱা কথা বতৰাবিলাক নিশ্চয় দেখিছে আৰু তেওঁ বাণী ৰিজৰ্ট বুলি অসমৰ আটাইতকৈ দামী ৰিজৰ্ট সেই বাণী ৰিজৰ্টত বোলে এদিনত যদি থাকে আপুনি দিনটোৰ কাৰণে যদি থাকে তেতিয়াহ'লে 50,000 মান যায় সেই ৰিজৰ্ট তেওঁ কৰিছে গতিকে বিভিন্ন জেগাত চব ছেক্টৰত এতিয়া ৰিণিকী ভূঞা শৰ্মাকে দেখিব আপুনি সকলো ক্ষেত্ৰত মাটিৰ ক্ষেত্ৰত দেখিব আপুনি এইবিলাক আপুনি টেলিভিশ্যনবিলাকতো দেখিছেই সেইবিলাকতো হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালেই 8টামান টিভি চেনেল খুলি লৈছে আৰু আমি দেখিছোঁ বাগানত যেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ পত্নী যেতিয়া ইনভলভ হৈছে তাৰ পাছত চৰকাৰী বাগানো এতিয়া তেওঁলোকে নচলায় আৰু হিমন্ত বিশ্ব শৰ্মাৰ ঘৈণীয়েকে চলায় তেওঁ য'ত যাব সেই ইণ্ডাষ্ট্ৰিটো তেওঁ ল'ব মানে যিটো বিভাগত যাব সেইটো তেওঁৰ দখললৈ আহিব আজি এডুকেশ্যনটো আজি বন্দিয়া ইণ্টাৰনেশ্যনেল খোলাৰ পাছত তেওঁ এতিয়া গোটেই এডুকেশ্যন ছিষ্টেমটো অসমৰ মানে আমাৰ চৰকাৰী এডুকেশ্যন ছিষ্টেমটো তেওঁলোকে কি মানে বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত ইতিমধ্যে কাম কাজ কৰি আছে আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকে যিটো সময়ত চৰকাৰী স্কুল বন্ধ কৰিছে সেই সময়ত তেওঁলোকে মুখ্যমন্ত্ৰীজনৰ উদ্যোগত মানে প্ৰাইভেটাইজেশ্যন কৰিছে প্ৰাইভেট স্কুল খুলিছে গতিকে সেইটো আচলতে আমাৰ অসমৰ কাৰণে বিপদজনক মানে ডেইলি প্ৰতিদিনে মুখ্যমন্ত্ৰী পৰিয়ালে মাটি গোটাই আছে সেইটো আচলতে মুখ্যমন্ত্ৰীজন তেওঁৰ নিজৰ ঘৈণীয়েকৰ কাৰণে হ'ল নেকি সেই প্ৰশ্ন আহিছে থলুৱা মানুহকতো মাটি দিয়া নাই তেওঁ আমাৰ অসমত প্ৰায় 28% মানুহৰ হাতত নিজৰ বুলিবলৈ এটুকুৰা মাটি নাই এই মুহূৰ্তত আমাৰ থলুৱা মানুহবিলাকে মাটি এটুকুৰাৰ কাৰণে হাহাকাৰ কৰি আছে সেই একেটা সময়ত মানে ডেইলি প্ৰতিদিনে মুখ্যমন্ত্ৰী পৰিয়ালে মাটি গোটাই আছে অসমৰ বিভিন্ন প্ৰান্তত সম্পত্তিৰ পাহাৰ গঢ়িছে তেখেতে আৰু আপোনালোকে নিশ্চয় দেখিছে এতিয়া ৰিণিকী ভূঞা শৰ্মা এই মহিলাগৰাকী মানে অসমৰ প্ৰতিখন গাঁৱৰ তেওঁ স্থায়ী বাসিন্দা তেওঁ লোকেল প্ৰতিখন গাঁৱৰ তেওঁ সদস্য প্ৰতিখন উন্নয়ন সমিতিৰ তেওঁ মেম্বাৰ আজিৰ তাৰিখত সেইকাৰণে এতিয়া মুখ্যমন্ত্ৰীয়ে অলপ দিনৰ আগত ক'লে যে মাজুলীৰ ক্ষেত্ৰত বেলেগ অসমৰ যিকোনো ঠাইৰ পৰা তাত মাটি ল'ব নোৱাৰিব মাজুলীক সংৰক্ষণ কৰিব লাগে মাজুলীৰ থলুৱা মানুহে মাজুলীত মাটি ল'ব পাৰিব সেই কথা তেওঁ নিজে ঘোষণা কৰিছিলে তাৰ পাছত সেই ঘোষণা কৰাৰ পাছত এতিয়া আপোনালোকে জানে যে আমাৰ ভূমিৰ যি নতুনকৈ এখন আইন আহিছে নতুন বিধেয়ক মানে আমাৰ লেণ্ড পলিচি যি 1886 সেই তাৰে এটা সংশোধনী বিধেয়ক আনিছে বৰ্তমান সময়ত আপোনালোকে দেখিছে সেই আইনখনৰ জৰিয়তে আমাৰ যিবিলাক ঐতিহাসিক প্ৰত্নতাত্ত্বিক যিবিলাক স্থান আছে সেই মাটিসমূহ আমাৰ খিলঞ্জীয়া মানুহৰ হাতত থাকিব লাগে বুলি তেওঁলোকে ইতিমধ্যে সেই বিধেয়কখনৰ জৰিয়তে কোৱা হৈছে আৰু সেই বিধেয়কখন মানে বৰ্তমান সময়ত লাগু কৰিবৰ কাৰণে বিধানসভাত উত্থাপন কৰা হৈছিলে আৰু চৰকাৰে সবতে লাগু কৰি দিছে কিন্তু মাজুলীৰ ক্ষেত্ৰত চৰকাৰে এটা মানে সন্দেহজনক ভূমিকা লৈছে আপোনালোকে নিশ্চয় দেখিছে সেইটো মানে কাৰণটো হৈছে যে শেহতীয়াকৈ 18 বিঘা 4 লোচা ভূমি ৰিণিকী ভূঞা শৰ্মা তেখেতে ইতিমধ্যে মাজুলীত ক্ৰয় কৰিছে সেই মাটি গতিকে অগাধ সম্পত্তিৰ মালিক ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তেওঁৰ পৰিবাৰ তেওঁৰ পুত্ৰ হৈছে গতিকে এই ক্ষেত্ৰত আমি এটাতে চিন্তিত যে আমাৰ যে থলুৱা মানুহবিলাকৰ দুখীয়া মানুহবিলাকক আপগ্ৰেডেশ্যনৰ কাৰণে যে একো ব্যৱস্থাপনা নাই আজি কেৱল এগৰাকী মহিলা কেনেকৈ ধনী হৈ গৈ থাকে
সেইটো কেনেকুৱা মানে কেনেকুৱা শাসন ব্যৱস্থাৰ মাজেদি আচলতে বৰ্তমান সময়ত অসমখন আগবাঢ়িছে সেইটোতে প্ৰশ্ন আহিছে নিজৰ পত্নীৰ সম্পত্তি কেনেকে বাঢ়ে সেইটোতে লাগি আছে মানুহজনে গতিকে এতিয়া যিহেতু চৰকাৰ আজি চৰকাৰ আছে তেওঁলোকে চলাই আছে আহিবলগীয়া দিনত যদি চৰকাৰ সলনি হয় বা এই গোটেই প্ৰক্ৰিয়াটোত আপোনালোকে কেনেধৰণে দাবী কৰিব যি চৰকাৰ আহিবলগীয়া দিনত সদায়তো হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হৈ নাথাকে যদি এই চৰকাৰ চেঞ্জ হয় তেতিয়াহ'লে আপোনালোকে কেনেধৰণে দাবী উত্থাপন কৰিব আমাৰ পোনপটীয়া কথা যে চ'ৰ্চ অফ ইনকাম তেওঁ কেনেকে পইচা আহৰণ কৰিছে টকা কেনেকে গোটাইছে মাটি সম্পত্তি কেনেকে ক্ৰয় কৰিছে বা বিভিন্ন টেলিভিছন যিবিলাক চেনেল আছে সেইবিলাক যে নিজৰ নামত লৈছে বেলেগৰ নামত থকাবিলাকো নিজে ক্ৰয় কৰিছে গতিকে সেইবিলাকক লৈ আমি ডেফিনেটলি আচলতে তেওঁৰ এই সম্পত্তি আহৰণৰ ক্ষেত্ৰত টকা যে ইমান বাঢ়িছে তেওঁৰ সেই ক্ষেত্ৰততো অনুসন্ধান কৰিব লাগিব দেই